নমস্কাৰ, মই মৃণাল কুমাৰ গগৈ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মৃণাল কুমাৰ গগৈ ইউটিউব চেনেললৈ। আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে কবিতাসমূহ যথেষ্ট সঁহাৰি প্ৰদান কৰিছে। এটাৰ পিছত এটা কবিতা আপোনালোকৰ মাজত দি আছোঁ, আপোনালোকে শুনি আছে আৰু জনাই আছে, ভাল লাগিছে। কিন্তু আজি লৈ আহিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ'। মোৰ সম্য জ্ঞানৰ পৰা ময়ো দুই এষাৰ ক'ব বিচাৰিছোঁ। 18+ দেখিছে থাম্বেলখন। 18+ হৈ যোৱাৰ পিছত একচুৱেলি কেনেকুৱা ধৰণৰ ভাৱনা আহে মনত, এজন ছোৱালীয়ে হওক বা এজন ল'ৰাই হওক। একচুৱেলি মোৰতো এনেকুৱা লাগিছিলে, যেতিয়া মোৰ সময়কণ আছিলে, যোনবিলাক সপোন দেখিছিলোঁ 18 বছৰৰ আগত, যেতিয়া 12 পাছ কৰা নাছিলোঁ, পঢ়ি আছিলোঁ ক্লাছ 7, 8, 9, 10। যোনবিলাক মানে ধান্দা আহিছিলে যে এনেকুৱা কৰিম, এনেকুৱা হ'ব। কিন্তু যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত যেতিয়া নজনা বহুত কাহিনী দেখিছোঁ, পৃথিৱীত কি হৈ আছে, পৰিস্থিতিটো কেনেকুৱা। তাৰপিছত নজনা কথাবোৰ যেতিয়া দাদাহঁতৰ পৰা শুনিছোঁ আৰু অলপ ঘূৰিছোঁ, নিজকে যেতিয়া সংগ্ৰামত প্ৰথম জড়িত কৰিছোঁ, তেতিয়া বুজি পাইছিলোঁ যে জীৱনটো আমি যেনেকৈ ভাবোঁ একচুৱেলি তেনেকুৱা নহয়। আৰু যেনেকুৱা ভাবোঁ সেনেকুৱা কৰিবলৈ হ'লে মানে বহুত কষ্ট কৰিবলগীয়া হয়। ত' এতিয়া 18+ বুলি ক'লে মানে বহুত অদ্ভুত লাগে। এতিয়া প্ৰত্যেক বছৰে পাছ কৰি আহি থাকোঁ, 12 পাছ কৰে, গ্ৰেজুৱেশ্যন পাছ কৰে। তাৰপিছত মনত ভাৱনা হয় যে কি হ'ব এতিয়া, যেনেকৈ মোৰো অলপ ভাৱনা হৈ থাকে কি হ'ব। ত' সদায় সেই মোমেণ্টটোক, যেতিয়া বেয়া এটা মোমেণ্ট যেতিয়া আহে, যেতিয়া নিজৰ চিন্তাবোৰ যেতিয়া অলপ বেছি আহে মগজুলৈ, তেতিয়া মই কি কৰোঁ, মোৰ যোনবিলাক দাদা থাকে, যোনবিলাক লগৰ থাকে, সিহঁতৰ লগত কিছুমান কথা পাতোঁ, সিহঁতৰ লগত কিছুমান কথা শ্বেয়াৰ কৰোঁ। তাৰপিছত এটা ধুনীয়া এটা পৰামৰ্শ দিয়ে, সেই পৰামৰ্শ নিজৰ লগতো আকৌ ৰিজাই চাওঁ। তাৰপিছত আকৌ সেই চিন্তাটোৰ পৰা আঁতৰ হৈ আকৌ জীৱনটো সজাবলৈ লাগিব। ত' এইটো কথা আপোনালোকৰ কেনেকুৱা লাগে বা আপোনালোকৰ কেনেকুৱা হৈছিলে জনাব প্লিজ কমেণ্ট কৰি। মোৰো জানিবলৈ মন যায়। আপোনালোকে কমেণ্টবোৰ কৰে, ভাল লাগিছে বা আৰু কেতিয়া পাম। ত' ঠিক তেনেদৰে এই বস্তুটো জনাব যে আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছিল, যেতিয়া আপোনালোকে প্ৰথমবাৰ মানে যেতিয়া 12 পাছ কৰক বা গ্ৰেজুৱেশ্যন পাছ কৰক বা একো নাই পঢ়া, কিন্তু জীৱনৰ কিতাপখনত মানে জীৱনৰ স্কুলখনত যেতিয়া মানে সংগ্ৰামৰ বাবে আগবাঢ়ি গৈছিলে, তেতিয়া কেনেকুৱা লাগিছিলে। আৰু সেই অনুভৱবোৰ যদি আপোনাৰ আগত যদি কোনোবা সৰু এজনে যদি কয়হি যে তেখেতক আপোনালোকে কেনেদৰে সহায় কৰিছিলে, জনাব প্লিজ।